আৰু পুলিটোৰ নাম হৈছে কৃষ্ণচূড়া। কৃষ্ণই যিটো চূড়া খাইছিলে সেই চূড়াৰ পৰা উৎপন্ন হোৱাটো পুলি। আজি মই 46 নম্বৰ গছৰ পুলিটোৰ লগত আছোঁ। এইটো ৰুব যাব আহিছোঁ। এই পুলিটো মোক এজন মানুহে দিছে, হেমন্ত বুলি। তেখেতক মই বহুত বহুত ধন্যবাদ জনাইছোঁ, হেমন্ত দা। তেওঁ যে মোক মাতি কিনে এই পুলিটো দি দিছে। আচলতে আমাৰ সমাজত এনেকুৱা মানুহৰ বহুত বেছিকৈ প্ৰয়োজন, গতিকে সকলোৰে চিন্তাধাৰণাবোৰ এনেকুৱা যাতে হয়। আৰু তেখেতৰ ঘৰ হৈছে চিপাঝাৰৰ জাকুৱাপাৰাত। তেখেতে গাড়ী চলাই, ড্ৰাইভাৰ হয়। গতিকে তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ, সদায় ভালে থাকক। এতিয়া মই যে খুঁটিকেইটা কাটি লওঁ। এতিয়া বাহঁতৰ আছোঁ, এই তিনিটা খুঁটি কাটি ল'লোঁ। এতিয়া যাব লাগিব জেগাটোত। এতিয়া ফেঞ্চিং দিব আহিছোঁ। ভাইজনৰ তাত আহি গৈছোঁ। আজি পুলিটো এইখিনি জেগাত ৰুম বুলি ভাবিছোঁ, যিহেতু ইফালে গছ নাই তেনেকুৱা। ইফালে এখন পথাৰ হয় আৰু ইফালে এইটো এটা হাইৱে হয়। ইফালে গছ নাই, আপোনালোকে চাওক। আৰু মই ইফালে দেখাই দিছোঁ, আপোনালোকে চাই লওক। এয়া এইটো চাইডে মানে গছ তেনেকুৱাকৈ নাই। গতিকে মই আজি এইখিনি জেগাত ৰুম বুলি ভাবিছোঁ পুলিটো। এইখিনি আৰু এয়া গোটেইখিনি গোটাই লৈছোঁ। এতিয়া মই এইখিনি গাঁতটো খুন্দি লওঁ, ইয়াতে ভাল হ'ব বুলি ভাবিছোঁ। আৰু এই চিপাঝাৰৰ এইখিনি বঠা বুলি কয়, ইয়াৰ লোকেল মানুহখিনি হয়তো চিনি পাব। গতিকে মই এইখিনি ৰুম বুলি ভাবিছোঁ। আৰু যিহেতু গাঁতটো খুন্দা হৈ গ'ল, এতিয়া পুলিটো ৰুব লাগিব। অকণমান মানে ৰ'দত হেঁপাহ পৰা হৈছে, একো নহয় বাৰু। আৰু পুলিটো ৰোৱা হৈ গ'ল। এতিয়া খুঁটি পুতি আছোঁ, খুঁটি পুতাও হৈ গ'ল। এতিয়া ফেঞ্চিংটো দিব লাগিব, ফেঞ্চিংটো দিলে হৈ যাব। আৰু পুলিটো গোটেইখিনি কৰা হৈ গ'ল, গাঁঠি গাঁঠি দিয়া হ'ল। এইটো 46 নম্বৰ পুলি আছিল, কৃষ্ণচূড়াৰ পুলি হয়। আজি মোৰ লগত এজন বিশেষ মানুহ আছে। মই আজি গছ কেনেকৈ ৰুওঁ তেখেতে প্ৰথমৰ পৰা লাষ্টলৈ চাই আছে। আপোনালোকে হয়তো বহুতে চিনি পাইছে, মানে ইংলেণ্ডৰ পৰা আহিছে। নাই নাই হয় কৈ দি আছোঁ। আৰু এই পাঞ্জলা বহুত বহুত ভাল কাম কৰি আছে। আৰু এই গছৰ পুলি ৰুই যায় আছে। এটা এষাৰ অসমীয়াত কথা আছে, গছ থাকিলে মানুহ থাকিব। হয়তো সেইকাৰণে গছৰ পুলি ৰুইছে মানুহৰ কাৰণে। মানুহে যাতে এই পুলিটো নিজৰ বুলি ভাবি চোৱা চিতা কৰে, অলপ পানী চানী দিবি সকলোৱে। আৰু হেল্প কৰি আছে পাঞ্জল শইকীয়া হেল্প চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি বহুত হেল্প কৰি আছে ই। আৰু ভিডিঅ'বিলাক চাই থাকিবি, মই বনাই আছোঁ। আজি কেনেকুৱা গছৰ পুলিটোৰ ভক্তটো কেনেকুৱা বঢ়িয়া লাগছে। আৰু পুলিটোৰ নাম হৈছে কৃষ্ণচূড়া। কৃষ্ণই যিটো চূড়া খাইছিলে সেই চূড়াৰ পৰা উৎপন্ন হোৱাটো পুলি নে কি? সেইটোৱে কি হয় নাজানো, আৰু মোৰ ভাষাত কৈছোঁ। আৰু মই আৰু বাৰু ই বেলেগ কৰোঁ নহয়, আমাৰ দৰঙৰে হয়, হয়তো বহুতে চিনিয়ে পায়। ই ভিডিঅ' চিডিঅ' খুব ধুনীয়া বনাই থাকে বাৰু। সঞ্জীৱ বুলি ইয়াৰ নামটো আছে। গতিকে তেনেকুৱা আৰু যিয়ে নহওক বাৰু, সঁচাকৈ বহুত ভাল লাগিল আৰু লগ পাই ভাল লাগিল। বঢ়িয়া। ই মই আজি চাই আছে মানে কেনেকুৱাকৈ কি কৰোঁ। ইও এটা বনাই দিলে আৰু ই চাই আছে মই গছপুলি কেনেকুৱাকৈ ৰুওঁ বা কি কৰোঁ। ই কৈছে মানে বহুত কষ্ট হয় বুলি কৈছে। ই দেখা পালে আজি গোটেইখিনি। গতিকে ইমান এটা সহজ নহয় বাৰু এটা পুলি ৰোৱাও হয় বাৰু। দেখাত এটা বা তিনিটা খুঁটি, আপোনালোকক মই আগতেও কৈছোঁ। গতিকে ইমান সহজ নহয় নেকি? কষ্ট গম পাইছা। আৰু ভিডিঅ'ত কিমান কষ্ট থাকে এইটো ভিডিঅ' কৰা কেইটাহে গম পাওঁ। গতিকে এইটো আৰু আমি এতিয়া এইটো ফেঞ্চিং আনিছিলোঁ। প্ৰথমতে আহিলোঁ আমাৰ ইয়াতে পথাৰপাৰাত ল'ম বুলি, পথাৰপাৰাত নাই। তাৰপিছত আগৰ চকত গ'লোঁ, আগৰ চকত নাই। আকৌ চিপাঝাৰৰ পৰা ফেঞ্চিং অনা গৈছে। 3বাৰ ঘূৰিলোঁ এটা ফেঞ্চিঙৰ কাৰণে, হয় নহয়? সেইটোতো ভিডিঅ'টো চাওঁতে শেষে পটকৈ শেষ মানুহে মানে পটককৈ সহজ লাগে। আৰু যিয়ে নহয় এইটো পানীটো দিব লাগিব আজি, যিহেতু অকণমান শুকাই গৈছে আৰু এতিয়া ৰ'দ আছে। গতিকে এতিয়া মই পানীটো দিলোঁ, পানীটো দিলে হৈ যাব এইটো বুলি। এতিয়া পানীটো দিলোঁ আৰু পানী দিয়া হৈ গ'ল। যিটো মই কৈছোঁ এইটো 46 নম্বৰ গছৰ বুলি, আকৌ মই 47 নম্বৰ গছৰ বুলিটো লগ পাম। আজি ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।